পেটুৱাদাৰ বিৰল পেটৰ সমাধান বিচাৰি নাপালো গতিকে ভদ্ৰকান্ত নম্ৰভদ্ৰ আৰু তামলিকাদক লৈ আমিও ধুই ধাই গলো বাৰু কলৈ আহিছো কম ওলৈতলৈ যাত্ৰাৰ 2 নম্বৰ এপিসোডলৈ আপোনালোকক পেটুৱাদাৰ পেটৰ সমান কৈ স্বাগতম জনাইছো সাইনবোৰ্ডত ধেই কিবা কিবি লিখা আছে কিন্তু মইনো কি কম কুকুৰদাৰ ইংলিছত দাগ নলগাও বুলি নকলো এতিয়া পেটুৱাদা আগে আগে ময়ো পেটুৱাদাৰ পাছে পাছে আগত ছোৱালী দেখি পেটুৱাদাই লাজেই কৰিলে বাৰু একো নাই দামী ৰিজৰ্টৰ কথা গতিকে ঘুনিয়াটো কৰিবই পেটুৱাদা খাবলৈ নেপাই এবাৰ মানদুত আহিলে মই বোলো দামী দামী ৰিজৰ্টৰ কথা খাই বই কাহি বাতি নুধুৱাবি কিন্তু পেটুৱাদাই নামানেও নুবুজেও নুশুনেও সিধাই গৈ এইখনত উঠিলে ভাগ্য ভাল গাড়ীখন বেয়া আছিলে খাবলৈ নেপাই পেটুৱাদা পাগলৰ দৰে হ'ল যেন এটা উদ্দন্ত খাতি মই বোলো হৰি আজি কতে মৰো মোৰ নামটো লৈ সিধাই উঠিলে পেটুৱাদাৰ উদাস মনৰ পেটৰ গভীৰতা তেখেতে সহিব নোৱাৰিলে উঠি গৈ দেখিলো তেখেতে মন মাৰি আছে মই বোলো তই মন মাৰি নাথাকিবি ইয়াৰ পৰা ওলায়ে ডাইৰেক্ট ভাতটো খাম ভাত খাই পেট শকত কৰাৰ কথা জাহাই শুনিলে পেটুৱাদা জাপ মাৰি উঠিলে আৰু বন্ধু কৰা মেচ ললে এতিয়া বোলো এনেকে নহব তোৰ পেটৰ কাৰণে এখন যুদ্ধ হৈয়ে লওক নে কি কয় ৰাইজ